লগতে এই অঞ্চলৰ সকলো আই মাতৃসকল, আজিৰ সভাখন পৰিচালনা কৰা সভাপতি ডাঙৰীয়া, এই সভাতে উপস্থিত আমাৰ চেণ্ট্ৰেলৰ এজন জ্যেষ্ঠ নেতা তথা বাওপুংগ্ৰী অঞ্চলৰ কোঅৰ্ডিনেটৰ মন্টুদে ডাঙৰীয়া, জিলা ব্লক পৰ্যায়ৰ প্ৰাইমাৰী VCDCৰ সকলো আমাৰ নেতাসকল, নেত্ৰীসকল, খুব ভাল লাগিছে আলৰভূঞি অঞ্চলত আহি এই অঞ্চলৰ পৰিৱেশটো দেখি আচৰিত লাগিছে, ইমান ক্লিন। আৰু মই ভাবিছোঁ যি অঞ্চলৰ পৰিৱেশটো আমি খুব ক্লিনকৈ ৰখাবলৈ সক্ষম হৈছোঁ, আমাৰ মানুহবিলাকৰ চিন্তাধাৰাও ক্লিন, সেইটো ধৰিব পৰা যায়। কিয়নো অঞ্চলৰ পৰিস্থিতিটো চালে মানুহৰ যি মানৱতা চিন্তাধাৰা ইয়াৰ লগত মিল খায়। আৰু মই দেখিলোঁ আজি, মই যি নজৰ দি দেখিছোঁ যে খুব শান্ত আৰু ইমান ভদ্ৰভাৱে সকলোৱে আগভাগ লৈছে, আৰু সেই অঞ্চলৰ পৰিস্থিতিয়ে যে বেলেগে দেখাইছে সেইটো আমি পাবলৈ সক্ষম হৈছোঁ। আজি আমি এটা কথাটো স্পষ্ট কৰিব বিচাৰিছোঁ, চাগে UPPL দল হৈ পেলাই আমাৰ এই আলৰভূঞি অঞ্চলত ৰাইজ মেল পাতিবলৈ অহাটো আগতো সৰু সুৰা হৈছে, কিন্তু আজিৰ যিটো মিটিং হ'ব সেইটো অলপ বেলেগ ধৰণৰ হ'ব। মই আপোনালোকক UPPL দলত যোগদান হওক বুলি ক'বলৈ নাযাওঁ। আমাৰ ইছলামিক ভাইসকলক লৈ, যি ইছলামিক BTC অঞ্চলত থকা আমাৰ জনসাধাৰণ আছে, BTCৰ ছেকেণ্ড লাৰ্জেষ্ট কমিউনিটি, বড়োসকলৰ পাছতে আমাৰ ইছলামিক ভাইসকল ইয়াত জনসংখ্যাভাৱে অলপ সৰহসংখ্যক হিচাপে আছে। আমাৰ চৰকাৰে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সকলো জাতি জনগোষ্ঠীক সামৰি ৩৫ লক্ষ ভাৰতীয় নাগৰিকক লৈ পেলাই ধৰ্ম, জাত পাত কোনো পাৰ্থক্য নাৰাখি এখন নতুন সমাজ গঢ়িব বিচাৰিছে। এই সমাজখনৰ গুৰি ধৰোঁতাসকল মুছলমান সকলো হ'ব লাগিব, যেনেকৈ আমাৰ বড়োসকলে আজি ধৰিছে। কাৰণ যোৱা ১৭ বছৰত আমাৰ BPFৰ ওপৰত বড়োসকলৰ যি আস্থা আছিল, মই এতিয়া মুছলমানৰ কথা কোৱা নাই, বড়োসকলৰে আস্থা আছিল BPFৰ ওপৰত, যে আমাৰ এই বড়োলেণ্ড অঞ্চলৰ সকলো সমস্যাৰ লগতে মাটিৰ সমস্যাও সমাধান কৰিবলৈ সক্ষম হ'ব। আপোনালোকে ভাবিব নালাগে হাগ্ৰামাই বড়োসকলৰ কাৰণে কাম কৰিছে, কেতিয়াও কৰা নাই। হয়, 40টাৰ ভিতৰত 30টাটো ট্ৰাইবেলসকলে MCLA খেলিব পৰাৰ কাৰণে 30জন MCLA ইয়াত পাৰ্মানেণ্টলি সদায় হৈয়ে থাকে বড়োসকলৰ পৰা। কিন্তু যিসকল লিডাৰসকলে আমাৰ এই অঞ্চলৰ পৰিৱেশটো আগুৱাই নিয়াৰ কাম কৰিব লাগিছিল, আমাৰ হাগ্ৰামা ডাঙৰীয়াৰ নেতৃত্বত সেই কাৰ্যটো কিন্তু 17 বছৰে হাগ্ৰামাই কৰিব নোৱাৰিলে। মই প্ৰথমত মাটিৰ কথা ক'ব বিচাৰিছোঁ, তাৰপিছত আমি বেলেগ কথাত যাম। যে মাটিটো হ'ল আমি মাটিৰ মানুহ, আৰু আমি মাটি হ'ল আমাৰ বস্তু। আমি তিনিটা বস্তুটো কেতিয়াও ৰাজনীতি কৰিব নালাগে। আপুনিও যদি কৰিব বিচাৰিছে ইয়াৰ পৰা আঁতৰত থকাটো ভাল। আমি সকলোৱে ইয়াৰ পৰা আঁতৰি থাকিব লাগে। জাতি, মাতৃ আৰু মাটি। জাতি, মাতৃ আৰু মাটি। জাতি হ'ল কোন? মই বড়ো জাতি, আপুনি ইছলাম জাতি নাই। যি ভাষাটো মই মাতৃভাষা কয়, যি মাতৃভাষাটো মই মাতৃৰ পৰা শিকিবলৈ সক্ষম হওঁ, যি মাতৃয়ে মোৰ সংস্কৃতিটো ৰক্ষা কৰিছে, যি মাতৃয়ে মোৰ পৰম্পৰা ৰীতি নীতিটো ৰক্ষা কৰিছে, তাকে আমি মাতৃ বুলি কয়। মাটি
আমি য'ত থিয় হৈ আছোঁ সেইটোৱে মাটি 17 বছৰে কিন্তু খুব দূৰত আঁতৰি গৈছিল মুছলমান আৰু বড়োৰ মাজত সম্পৰ্ক নথকা হৈছিল মুছলমানে বড়োসকলৰ চকু দি কথা ক'বলৈ সক্ষম হোৱা নাছিল মুছলমান দেখিলে বড়োসকলে লাল চকু দেখুৱাই ভয় ভাবুকি দেখুৱাইছিল সেই পৰিস্থিতিৰ পৰা আমি এতিয়া মুক্ত হ'বলৈ সক্ষম হৈছোঁ আৰু য'ত নেকি আমি UPPL দলে 3টা মন্ত্ৰৰে এই UPPL চৰকাৰটো গঠন কৰিছোঁ BTR চৰকাৰটো তাৰ আমাৰ 3টা মন্ত্ৰ আছে মই অথনি কৈছোঁ জাতি মাতৃ আৰু মাটিৰ ওপৰত কোনো পলিটিক্স কৰিব নালাগে আমি সকলোৱে ভাৰতীয় নাগৰিক এই জাতি মাতৃ আৰু মাটিক ৰক্ষা কৰিবৰ কাৰণে আমাৰ 3টা মন্ত্ৰ আছে সম অধিকাৰ সম উন্নয়ন সম বিকাশ আপুনি ভাৰতীয় নাগৰিক হয়নে নহয় আপুনি ভাৰতীয় নাগৰিক হিচাপে আপোনাৰ ভাষা অৰ্থাৎ আপোনাৰ মাতৃ আপোনাৰ মাটি আৰু আপোনাৰ জাতিক সুৰক্ষা দিয়াৰ দায়িত্ব আপোনাৰ আৰু আপোনাৰ অধিকাৰ আছে হয়নে নহয় কাৰণ BTC ইলেকশ্যনৰ আগত BTR ইলেকশ্যনৰ আগত হাগ্ৰামাই এটা কথা কৈছিল যে প্ৰমোদ বড়ো সিহঁতে চৰকাৰ গঠন কৰিলে কি কৰিব মুছলমানক খেদিব কাটিব হানিব খুচিব এজন দুজন বাচি থাকিলে সিহঁতে বড়ো ভাষা ক'বলৈ বাধ্য কৰাব বড়ো ধৰ্ম ল'বলৈ দিব আজি শুনক মই আহি পাই গাড়ীৰ পৰা নামিয়ে আজান পঢ়িছে কিমান মধুৰ যি আজানটো অপেনলি পঢ়িব পৰা নাছিল গাবলৈ সক্ষম হোৱা নাছিল আমি ডাইৰেক্টলি আল্লাহৰ লগত টাচ কৰিছোঁ হয়নে নহয় আল্লাহৰ লগত সম্পৰ্ক ৰাখিবলৈ সক্ষম হৈছোঁ অৰ্থাৎ সেইটো হ'ল সমন্বয় আজি বড়োসকলে বাগুৰুম্বা খেৰাই ডান্স কৰি পেলাই খাম চিফুং চেৰজা জথাৰ ধ্বনিৰে BTCত মানে চিনাকি দিবলৈ সক্ষম হৈছে যে চাওক আমাৰ ইয়াৰ সংস্কৃতি কিমান বহল কিমান মধুৰ কিমান ওপৰত আছে আজি হিন্দুসকলো য'তে ত'তে পূজা কৰিবলৈ সক্ষম হৈছে আমি সমন্বয় কৰিবলৈ সক্ষম হৈছোঁ ভাৰতীয় নাগৰিক হিচাপে আমাৰ অধিকাৰ যি সংস্কৃতি যি ধৰ্ম যি ৰীতি নীতি সেইটো ৰক্ষা কৰিবলৈ সক্ষম হৈছোঁ 17 বছৰতে পৰা নাছিল হয়নে নহয় পাৰিছিলে জানো আমি যদি খেদিবলৈ ইচ্ছা কৰিলেহেঁতেন খেদিব পাৰিলেহেঁতেন পাৰেনে নোৱাৰে এটাহে কলম ঘূৰাব লাগে কিয়নো মই এতিয়া আচল কথাটো ক'ব বিচাৰিছোঁ 2012 চনত কি ঘটনা হৈছে কি ঘটনা হোৱা নাই মইতো ক'বলৈ নাযাওঁ কোনে কৰিছে কোনে কৰা নাই সেইটো মই ক'বলৈ নাযাওঁ 2012 চনত আমাৰ প্ৰদ্যুৎ বৰা নামৰ এজন ব্যক্তিয়ে গম পায় প্ৰদ্যুৎ বৰা কোন হয় আজি লিখি ৰাখক আৰু আমাৰ কোনোবা ভাইজানসকলে ভিডিঅ' কৰি ৰাখিছে সেই প্ৰশ্নটো BPF-ক কৰক ঠিক আছে আৰু কিছুমান পাৰ্টিকো কৰক UPPL লিডাৰকো কৰক মই আজি UPPL লিডাৰ হিচাপে থিয় হৈ আছোঁ আপোনালোকক অলপমান পাছত মত বিনিময় কৰিবলৈ 10 মিনিটমান আমি সময় ল'ম ঠিক আছে ইয়াত প্ৰদ্যুৎ বৰাই PIL কেছ নম্বৰ 78/2012 PIL কেছ নম্বৰ 78/2012 কৈছে BTCত 19টা বেল এণ্ড ব্লক আছে সেই 19টা বেল এণ্ড ব্লকৰ 51 লাখ বিঘা মাটি আছে সেই 51 লাখ বিঘা মাটিত লাখ লাখ ইনক্ৰজাৰসকলে ইনক্ৰজ কৰি বেল এণ্ড ব্লকটো দখল কৰি লৈছে গতিকে ইয়াৰ পৰা ইভেকশ্যন কৰি এই বেল এণ্ড ব্লকটো মুক্ত কৰিব লাগে বুলি হাইকোৰ্টত PIL দিলে এই সময়ত কোন চৰকাৰ চলাই আছিল দাদা BPF হাগ্ৰামা ডাঙৰীয়াই নিজে চিফ আছিল হয়নে নহয় BPF-এ এই সময়ত কোন আছিলে কংগ্ৰেছে আছিল ষ্টেটত কংগ্ৰেছৰ লগত এলায়েন্সত আছিল কথাবোৰ একে স্পষ্টভাৱে চাই লওক তাৰপিছত হাইকোৰ্টে ক'লে মিষ্টাৰ হাগ্ৰামা প্ৰদ্যুৎ বৰা নামৰ এজন ব্যক্তিয়ে PIL কেছ নম্বৰ 78/2012 মাধ্যমেৰে BTC থকা 19টা বেল এণ্ড ব্লকত যিসকল নন প্ৰটেক্টেড কমিউনিটিবিলাকে ইনক্ৰজ কৰিছে এইখিনি ইভেকশ্যন কৰাবৰ কাৰণে আবেদন কৰিছে এতিয়া য'ত নেকি আপুনি চৰকাৰত বহি আছে আপুনি কওক কিমান মানুহ ইয়াত ইনক্ৰজ হৈ আছে হাগ্ৰামা জানিব লাগিব
কিমান বিঘা মাটি আছে তাকো জানিব লাগে, কিন্তু হাগ্ৰামাৰ নলেজত নাই। কেইটা বেল এণ্ড ব্লক আছে তাকো হাগ্ৰামাই নাজানে। তাৰপিছত হাগ্ৰামাই খৰদৰ কৰি পেলাই 2019 চনৰ 4 নৱেম্বৰত আমাৰ ভাইজানসকলে চবে ভিডিঅ' কৰিছে, মনত ৰখাটো ভাল। 2019 চনৰ 4 নৱেম্বৰত হাগ্ৰামাই ৰিপৰ্টটো দিলে। ৰিপৰ্ট খুজিছিলে নহয় হাইকোৰ্টে, কিমান ইনক্ৰ'জ কৰিছে। হাগ্ৰামাই লিখিলে খৰদৰ কৰি পেলাই 1,17,000 কিমান বা মই হেৰিখিনি চৌখিনি মই পাহৰি গৈছোঁ। 1,17,000 ফেমিলিয়ে 3,50,000 বিঘা মাটিটো দখল কৰিছে। গতিকে তেওঁলোকক ইভিকশ্যন কৰি খেদি দিব পাৰে বুলি হাগ্ৰামাই ৰিপৰ্টটো দি দিলে। এই 1,17,000 মানুহটো কোন হয়? মুছলমান। তাত দুঘৰ বড়ো মানুহ সোমাই আছে, কিন্তু সেই দুঘৰ বড়ো মানুহকো বাংলাদেশে সজাইছে হাগ্ৰামাই, ভুলতে চাগে। আল্লাহ আছে নহয়, হয় নে নহয়? কিমান পাপ কৰিব। আল্লাহটো আমাক ৰাস্তা দিছে সেইটো ৰখাবৰ কাৰণে। 2021 চনত যেতিয়া আমাৰ চৰকাৰটো চলি আছিল প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত, তেতিয়া হাইকোৰ্টৰ পৰা আহিলে অৰ্ডাৰ, নটিফিকেশ্যন যে 1,17,000 মানুহে 3,50,000 বিঘা বেল এণ্ড ব্লক মাটিটো দখল কৰিছে, তেওঁলোকক ইভিকশ্যন কৰি খেদিব লাগে। 2021 চনত এইটো দেই, আমাৰ চৰকাৰ দিনত। তাৰপিছত আমি চালোঁ লিষ্টটো, বড়ো মানুহ আছে, ৰাজবংশীও আছে, মেক্সিমামটো প্ৰায় 1,17,000টো মুছলমানেই হয়। তাৰপিছত আমি য'ত নেকি বড়ো মানুহে আছে, আমি হাইকোৰ্টক পেটিশ্যন দিলোঁ, মহামান্য আদালতত হাইকোৰ্টক, যে য'ত নেকি ভাৰতীয় সম্ভৱতঃ ভাৰতীয় নাগৰিকো ইয়াত ইনভলভ আছে। বিদেশী খেদাত আমাৰ ক'বলগীয়া নাই, ঠিক আছে, কিন্তু বিদেশী খেদাৰ নামত, ইভিকশ্যন কৰাৰ নামত কোনো আমাৰ ভাৰতীয় মানুহে হাৰাশাস্তি কৰিব নোৱাৰে, নাপায়। তাৰ কাৰণে বিবেচনা কৰি চাব লাগে বুলি আমি আবেদন কৰিলোঁ। কিয়নো আমাৰ হাতত দুঘৰ বড়ো মানুহ আছে, বড়ো মানুহটো কেতিয়াও বাংলাদেশী হ'ব নোৱাৰে। আল্লাই আমাক সহায় কৰিছে সেইটো পেটিশ্যন দিবৰ কাৰণে, দুঘৰ মানুহটো ভুলতে হাগ্ৰামাই দি দিয়া। সেইটো দেখুৱাই দিয়াৰ পাছত হাইকোৰ্টৰ যি হাগ্ৰামাই 2019 চনৰ 4 নৱেম্বৰত, যিমানে মই নহয় বুলি হাগ্ৰামাই নকওক, আমাৰ তাত ডাটা আছে, আপোনালোকক লাগিলে এতিয়া মই দি যাব পাৰোঁ, কোনোবাই খুজিলে আমাৰ চেংৰাবিলাকক মই দি যাম, ঠিক আছে। তাৰপিছত চুপচাপ থাকিল। সিহঁতে এতিয়া ইভিকশ্যন কৰিব লাগে, মুছলমানসকলক ক'ত ক'ব নোৱাৰে। ইলেকশ্যন আহি আছে, 7টা ইলেকশ্যন পাৰ হৈ গ'ল। MP গ'ল, ৰাজ্যসভা MLA দুবাৰ গ'ল, MCLA দুবাৰ গ'ল, তেনেকৈ 7টা ইলেকশ্যন পাৰ হৈ গ'ল। এতিয়ালৈকে 7টা হ'ব। তাৰপিছত আমাৰ য'ত নেকি অসমত ইভিকশ্যন কৰি আছে, কাক কৰিছে, কাক বা কৰিছে আমি ক'বলৈ নাযাওঁ আৰু না। অসমত কি হৈছে কি হোৱা নাই সেইটো আমি ক'ব নাযাওঁ, কিন্তু আমাৰ ইয়াৰ কথাটো কৈ আছোঁ। হাগ্ৰামাই আজি কেই তাৰিখ? 11 তাৰিখ। আগৰ মাহটো কি মাহ আছিলে? জুলাই মাহ। জুলাই মাহৰ 11 তাৰিখ, একে তন্নকৈ ভিডিঅ' কৰি ৰাখিব। জুলাই মাহৰ 11 তাৰিখে হাগ্ৰামাৰ এডভাইজাৰ দাউৰাও দেখাবক জানে। আমাৰ ইয়াত মেক্সিমাম মানুহে BPF আছিলে, কিন্তু দেই মই কথাটো তাৰ কাৰণে স্পষ্ট কৰিবলৈ গৈ আছোঁ, সেই কথাটো BPFক সোধক। জুলাই মাহৰ 11 তাৰিখে, আজিৰ পৰা 1 মাহ আগত, 32 দিন হ'ল আজিটো লৈ পেলাই, 1 মাহ আগত দাউৰাও দেখাব আৰু তেওঁলোকৰ BPF সংগীসকলে, আমি কোনটোত আছোঁ, কোনটো জিলাত আছোঁ? কোকৰাঝাৰ জিলাত। কোকৰাঝাৰ জিলাত ডিচিজন কোন হয়? বাইদেউ হয়, অৰুণাচলৰ বাইদেউ, ট্ৰাইবেল মানুহ। তাইৰ ওচৰত গৈ পেলাই ক'লে, আবেদন দিলে DC বাইদেউক, যে আবেদন মেমৰেণ্ডামটো কি কয় অসমীয়াত? স্মাৰক পত্ৰ দিলে যে অসমত য'ত নেকি ইভিকশ্যন হৈ আছে, এই সুযোগতে DC বাইদেউ আপুনি হস্তক্ষেপ কৰি, কাক হস্তক্ষেপ কৰিব লাগে? আমাক, চৰকাৰক, আপোনালোক সকলো চৰকাৰৰে মানুহ হস্তক্ষেপ কৰি পেলাই 3,50,000 বিঘা মাটিটো ইভিকশ্যন কৰি ৰিকভাৰ কৰিব লাগে। কেই তাৰিখৰ কথা এইটো? 11 জুলাইৰ কথা। তাৰপিছত এই 3,50,000 বিঘা মাটিত কোন আছে?
মুছলমান আছে 1,17,000 মুছলমানক খেদিব লাগে বুলি কোৱা হৈছে নে হোৱা নাই সেই প্ৰশ্নটো আমাৰ দনেট বাবুৱে আহিলে সুধিব আপুনি বিপিএফতে থাকক মই ক'বলৈ যোৱা নাই কিন্তু মুছলমানৰ 1,17,000 মুছলমানক কিয় ইভিকশ্যন কৰিবলৈ সিদিনাখন 11 তাৰিখে স্মাৰক পত্ৰ দিলে ইয়াৰ প্ৰশ্নটো সোধক 1,17,000 মুছলমানক বাছি 51 লাখ বেলেন ব্লকৰ পৰা মুছলমানকে মাত্ৰ খেদিব লাগে বুলি কিয় আপোনালোকে হাইকোৰ্টৰ ৰিপৰ্টটো দিলে কি মুছলমানৰ বাহিৰে বেলেগ জেনেৰেল মানুহ বেলেন ব্লকত সোমানে নেকি আমাৰ প্ৰশ্নটো হ'ব লাগে দনে দাক আমাৰ হাগ্ৰামা চাহাব আৰু কি কোন আহিব বাইদেউ এতিয়া দনে নাহে বোলে মুছলমান এৰিয়াত মই শুনি আছো প্ৰমিলা বাইদেউ আৰু হাগ্ৰামা আহিব বোলে প্ৰমিলা বাইদেউ আৰু হাগ্ৰামা আহিলে সোধক কিয় বাছি মুছলমানক 1,17,000 মুছলমান ফেমিলি খেদিবৰ কাৰণে আপোনালোকে হাইকোৰ্টৰ ৰিপৰ্টটো দিলে সেইটো প্ৰশ্ন কৰক উত্তৰটো কি দিয়া ৰিচেণ্টলি আমাৰ ভাইজানসকলে ভিডিঅ' কৰি আছে একে স্পষ্ট আপোনালোকে জানি লওক জনাৰ কাৰণে ভিডিঅ' কৰিবলৈ দিছোঁ আপোনালোকক বিপিএফে কিমান বছৰ শাসন কৰিছিলে 17 বছৰ মই কোৱা নাই আপোনালোকে কৈছে ঠিক আছে 17 বছৰ তন্নকৈ এনেকৈ আমি মানে ধান মাৰ্বলটো যেনেকৈ এটা দুটা মানে হিচাপ কৰি ওলাব পাৰে হাগ্ৰামাই যে 17 বছৰ শাসন কৰিছিলে এইটো আমি ওলাব পাৰে নে নোৱাৰে মিছা কথা সিহঁতে ক'ব নোৱাৰে 17 বছৰত দনে তাক সুধিব আমাৰ হাগ্ৰামা ডাঙৰীয়া আৰু প্ৰমিলা বাইদেউ সুধিব 17 বছৰত কিমান মানুহক আপোনালোকে মাটিৰ পাট্টা দিলে কিমান মানুহৰ মাটিৰ সমস্যা সমাধান কৰিলে সোধক সেইটো নোট কৰি ৰাখিব আমাৰ চেংৰাবিলাকে আহিলে সোধক আমাকো সোধক মোকো সোধক মই অপেনলি ইয়াত আমাৰ কোনোবা যদি কংগ্ৰেছ বিপিএফ বিজেপিৰ মানুহ যদি আছে মোক সোধক ইউপিপিএলৰ মানুহটো নুসুধিব জানে য'ত নেকি হয় নে নহয় আমাৰ কোনোবা যদি বিজেপিৰ মানুহ আছে কংগ্ৰেছৰ মানুহ আছে বিপিএফৰ মানুহ আছে সুধিলে হ'ল মাত্ৰ 17 বছৰত 1,623টা পৰিয়ালকহে মাটিৰ পাট্টা দিছিলে মই লাহে কৈ আছো আপোনালোকে বুজি পাওক বুলি কিয়নো মই অলপমান ভাষাটো অলপমান আপোনালোকৰ লগত মানে মিলাব পৰা নাই বুজি পাইছে না 1,623টা ফেমিলিকে মাটিৰ পাট্টা দিছে 1,623টা 17 বছৰত এক বছৰত 100কেও দিব পৰা নাই আমি ইউপিপিএল দলে ডাটা সহকাৰে আপোনালোকক দিব পাৰোঁ যোৱা 4.5 বছৰত 3,66,000 মানুহৰ মাটিৰ সমস্যা আমি সমাধান কৰিলোঁ 3,66,000 তাৰে ভিতৰত মাটিৰ সমস্যা আপোনালোকে প্ৰশ্ন কৰক লিখি ৰাখক ইয়াৰ আলোচনা কৰি আছে লিখি ৰাখক 3,66,000 মানুহৰ মাটিৰ সমস্যা সমাধান কৰিছোঁ তাৰে ভিতৰত 44,409টা ফেমিলিক মাটিৰ পাট্টা দিছোঁ পাট্টা দিয়া আৰু মানুহৰ সমস্যা সমাধান কৰা বেলেগ 3,66,000 মানুহৰ মাটিৰ সমস্যা সমাধানৰ বাহিৰে ভিতৰতে আমি 44,409টা ফেমিলিক মাটিৰ পাট্টা দিবলৈ সক্ষম হ'লোঁ তাৰে ভিতৰত আমি 4,898 প্ৰায় 4,890 বুলি ক'ব লাগিব দুটাহে কম ন মই অসমীয়াক মানে ক'বলৈ অলপ অসুবিধা পায় 4,990টা মন্দিৰ বাথৌ থানচালি গীৰ্জা মছজিদ ঈদগাহ কবৰস্থান স্কুল কলেজ ইউনিভাৰ্চিটি নামত আমি মাটিৰ পাট্টা দিছোঁ 4,890টা সিহঁতে ইণ্ডিভিজুৱেলকে দিছে মাত্ৰ কিমান ইণ্ডিভিজুৱেলকে দিছে মাত্ৰ 1,623টা আমি কমিউনিটি লেণ্ড মছজিদ ঈদগাহ কবৰস্থান গীৰ্জা বাথৌ থানচালি খেৰাইচালি মন্দিৰ কালী মন্দিৰ লক্ষী মন্দিৰ কিবা কিবি সব মিলাই পেলাই স্কুল কলেজ মিলাই পেলাই 4,890 কিমান পাৰ্থক্য চাওক কথাটো হ'ল আপুনি যদি হৃদয় খুলি পেলাই কাম কৰিব বিচাৰে যিকোনো সমস্যা থকা সত্ত্বেও আপুনি কৰিব পাৰে কিয়নো বিজেপিৰ লগত আমি এলায়েন্সত আছোঁ
মাইনৰিটি গভৰ্ণমেণ্ট আমাৰ UPPL গভৰ্ণমেণ্টটো হয় নে নহয়? বিজেপি আমাক সহায় কৰাৰ কাৰণে আমি চৰকাৰ বনাইছো। তথাপিও আমি কিছুমানে দিব ইচ্ছা নথকা স্বত্তেও, মই নাম নকওঁ আৰু এতিয়া, হয় নে নহয়? কিছুমানে দিবলৈ ইচ্ছা নথকা স্বত্তেও UPPL দলে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সকলো ভাৰতীয় নাগৰিক যিসকল BTCত বসবাস কৰি আছে, ইয়াৰ মাটিৰ সমস্যা কৰিবৰ কাৰণে আমি কাম কৰি আছো। BPF 5 বছৰ BJPৰ লগত আছিলে, কংগ্ৰেছৰ লগত 10 বছৰ আছিলে, হয় নে নহয়? 2 বছৰ ইণ্টাৰিম চৰকাৰ, 17 বছৰ। কংগ্ৰেছৰ দিনতো আজি যদি কংগ্ৰেছ লিডাৰবিলাকে কয় আমাৰ চৰকাৰ আহিলে মাটিৰ পাট্টা দিম, 10 বছৰটো এলায়েন্স আছিল, হয় নে নহয়? বিজেপি এতিয়া ক'ব বিচাৰে আমি যদি চৰকাৰ গঠন কৰিবলৈ সক্ষম হওঁ, সকলোকে আমি মাটিৰ পাট্টা দিম, কিন্তু এটাক নিদিম। নাম নকওঁ, কিন্তু আপোনালোকে নিজে নিজে বাছি ল'লে হয় বাৰু। কিন্তু আপুনি হিন্দু না মুছলমান, বড়ো না অনাবড়ো, ট্ৰাইবেল না নন ট্ৰাইবেল চোৱা নাই, কিয়নো আপুনি ভাৰতীয় নাগৰিক, আপোনাৰ অধিকাৰ আছে। যোৱা 5 বছৰে কিয় দিব নোৱাৰিলে? হাগ্ৰামাই কৈ আছে এইবাৰ আমাৰ চৰকাৰ গঠন কৰিলে আমি সকলো জাতিকে, সকলো ব্যক্তিকে মাতি দিম। 17 বছৰে কিয় নিদিলে? কাকো দিয়া নাই, বড়োকো দিয়া নাই, মুছলমানকো দিয়া নাই, হিন্দুকো দিয়া নাই, খ্ৰীষ্টানকো দিয়া নাই, জৈনকো দিয়া নাই। মাত্ৰ BPFৰ বাছি BPFৰ 1600জন মানুহকে দিছে, তাকো বাছিহে 1600। এটা পাৰ্টিত আমাৰ তাত 5 লাখ মেম্বাৰ আছে এতিয়া UPPL দলত, 5 লাখ। আমি ইচ্ছা কৰিলে অকল নিজৰ মানুহকে দিব পাৰোঁ। কিন্তু কথাটো হ'ল আমাৰ মন্ত্ৰীটো 3টা আছিলে। জাতি মাটি মাতৃৰ ওপৰত আমি পলিটিক্স নকৰাৰ কাৰণে আমাৰ মন্ত্ৰটো হ'ল সম অধিকাৰ, সম উন্নয়ন, সম বিকাশ, যাৰ দ্বাৰা আজি আমি শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছোঁ। গতিকে শ্ৰদ্ধেয় আমাৰ জ্যেষ্ঠ ভাতৃসকল, আজি BPFে এটা কথা দিনত বগা ৰাতিত কলা হৈ পেলাই কাম কৰি আছে। বড়ো গাঁৱে গাঁৱে গৈ পেলাই সেইখিনি কথা মই ক'ব নাপায়, মানে বেলেগে কি লেকচাৰ দিছে, কি লেকচাৰ দিয়া নাই, কিন্তু আমি অন্যায় কৰিব বিচৰা নাই। যে তেওঁলোকে এটা কথা কৈছে, BPFে যদি চৰকাৰ গঠন কৰে, সেইটোকো প্ৰশ্ন কৰক আমাৰ ভাইজানবিলাকে। BPFে চৰকাৰ গঠন কৰিলে প্ৰথম এক্সিকিউটিভ কাউন্সিলৰ মিটিঙৰ নাম্বাৰ 1টো যি ব্যক্তিসকলক, নন ট্ৰাইবেলসকলক মাটিৰ পাট্টা দিছে, ঈদগাহ, কবৰস্থান, গীৰ্জাৰ, মছজিদৰ নামত পাট্টা দিছে, সেইবোৰ চব কেঞ্চেল কৰিব বুলি তেওঁলোকে এজেণ্ডা গ্ৰহণ কৰিছে। বাকী আপোনালোকে চাওক, মই ক'বলৈ যোৱা নাই, আপুনি UPPL দলত আহক। 4.5 লাখ মুছলমান সম্প্ৰদায় ইয়াত বসবাস কৰি আছে, শান্তিৰে আজি মিলিজুলিৰে আমি সংসাৰ খাই আছো। এই 4.5 লাখ মানুহে যদি একগোট হয়, আমাৰ যি যাত্ৰাৰ বাহন, সেই যাত্ৰাৰ বাহনৰ মুৰব্বী, ড্ৰাইভাৰ চব হ'ব পাৰে, হেণ্ডেলমেনো হ'ব পাৰে, আমাক কোনো হিলাব নোৱাৰে। আজি কোনোবাই কৈছে আমি চৰকাৰ গঠন কৰিলে মুছলমানক খেদিম। মুছলমানক খেদিবলৈ কাৰো হিম্মত নাই। মই বিদেশীৰ কথা কোৱা নাই, বিদেশী খেদিব পাৰে, মুছলমান নাম লৈ পেলাই যদি কোনোবা খেদিব বিচাৰিছে, ইয়াৰ পাপৰ প্ৰায়শ্চিত সি নিজে দিব লাগিব। আৰু যেতিয়ালৈকে প্ৰমোদ বড়োৰ চৰকাৰ থাকিব, সেই 5 বছৰত আমি কাকো ইলেকশ্যন কৰিবলৈ দিয়া নাই। যে আমাৰ 1,17,000 মানুহক ইলেকশ্যন কৰিব লাগে কোৱা ফাইলটো মোৰ হাতত আছে, মই চিগনেচাৰ এতিয়াও দিয়া নাই। মই যদি ফ্ৰুজ কৰি দিয়ে নহয়, এনে ইলেকশ্যন হৈ যাব, কিন্তু আমি দিয়া নাই। কিয় দিম? বাচিব লাগিব ভাইজানে বিদেশী না স্বদেশী, সেইবোৰতো জানিব লাগিব। গতিকে এটা কথা স্পষ্ট, যেতিয়ালৈকে আমি সকলো জাতি জনগোষ্ঠী একগোট হৈ পেলাই ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলটো গঠন কৰিছোঁ, UPPL পাৰ্টিটো, গতিকে আমি যেতিয়া একগোট হৈ থাকিব, ইয়াত ইলেকশ্যনৰ কথা কি আহিব? হয় নে নহয়? আমাৰ চৰকাৰে থাকিব, আমাৰ চৰকাৰ থাকিলে ইলেকশ্যনৰ কথা কি হ'ব? তাৰ কাৰণে কৈছে যেতিয়ালৈকে আমাৰ চৰকাৰ থাকিব, কাৰো বাপেৰৰো খাদ্য নাই যে আমাক ইয়াত ইলেকশ্যন কৰিব পাৰিব।
কাৰো হিম্মত নাই ইয়াত ইভিকশ্যন কৰিবলৈ। না আপোনালোকে ইভিকশ্যন বিচাৰে? ইভিকশ্যন বিচাৰিলে BPF-ক দিলেই হ'ল, ইভিকশ্যন বিচাৰিলে BJP-ক দিলেই হ'ল। আমাৰ কি কথা ক'ব লগা আছে? এইটো আপোনালোকৰ কথা, চিধা চিধি কথা কৈছোঁ। আমি ইভিকশ্যন নহয়, ৰিকনষ্ট্ৰাকশ্যন কৰিব বিচাৰিছোঁ, সমন্বয় কৰিব বিচাৰিছোঁ। সমন্বয় থাকিলেহে শান্তি কৰিব পাৰিব, শান্তি থাকিলেহে প্ৰকৃত গণতন্ত্ৰটো আজি প্ৰতিষ্ঠা হ'ব। আজি গণতন্ত্ৰটো প্ৰতিষ্ঠা হোৱাৰ কাৰণে মুছলমান মানুহ আৰু বড়ো মানুহ একেলগে গৈ পেলাই পাহাৰলৈকে কাম কৰিবলৈ সক্ষম হৈছে। BTC-ত লাখ লাখ হাজাৰ হাজাৰ লাখ টকাৰ কাম হৈ গৈছে। সেই কামবোৰ কোনে কৰিবলৈ সক্ষম হৈছে? কোনে কৰিছে? কাম বনটো যিমান কাম কৰে আমাৰ মুছলমান মানুহে কেতিয়াও স্কিমৰ পিছে পিছে নুঘূৰে। মুছলমান মানুহে এটা বস্তুৰ পিছে পিছে ঘূৰে, সেইটো হ'ল শান্তি। হয়নে নহয়? এটা বস্তুৰ পিছে পিছে ঘূৰে, সেইটো শান্তি। কিন্তু সেই শান্তিৰ সোণৰ চাবিটো আপোনালোকে ল'ব লাগে, গল্ডেন কি। দ্য গল্ডেন কি অফ দ্য ফিজ বুলি কৈছে। শান্তিৰ সোণৰ চাবিটো আমি মুছলমানসকলে ল'ব লাগিব, ধৰিব লাগিব। যদি এই শান্তিৰ সোণৰ চাবিটো আনৰ হাতত দি দিয়ে, আপোনাৰ গাড়ীখন ভাঙিব, আপোনাৰ বাহনখন ভাঙিব। শান্তিৰ যাত্ৰা, শান্তিৰ বাহন, সমন্বয়ৰ যাত্ৰা, সমন্বয়ৰ বাহন, সকলো চাবিটো মুছলমানে লৈ লওক। এই 4 লাখ মুছলমানে ডিচাইড কৰিব পাৰে কাক বহাব লাগে, কাক উঠাব লাগে। দুৰ্ভাগ্যজনক কথা। এইখিনি কথা মই ক'ব নালাগিছিলে। আমাৰ ইয়াত জাতীয় সংগঠনবিলাকৰ ল'ৰাবিলাকো আছে, ABMচুৰ আছে, আমচুৰ আছে, নেমচুৰ আছে, মুছাৰ আছে, বহুত সংগঠনৰ মানুহবিলাক আছে। গাত লাগে ক'লে মানে। এতিয়া চাওক, প্ৰতি সংগঠনে যদি এটা এটা কেণ্ডিডেট দিব বিচাৰে, জাতিটো কি হ'ব? ফকিৰা গ্ৰামত 40,000 মুছলমান আছে, তথাপিও মুছলমান কেণ্ডিডেট থাকিব নোৱাৰে। কথাটো কি? আমাৰ কিবা দুৰ্বলতা আছে নেকি? আমি কাৰোবাৰ স্বাৰ্থত পৰি পেলাই আমাৰ জাতিটো ছিন্ন ভিন্ন কৰি লৈছোঁ নেকি? কাউন্সিলত আমি 2-3জন মানুহ পঠিয়াই, 5-6জন মানুহ পঠিয়াই আমি EM কৰি পেলাই আমাৰ সমাজৰ যি সুখ দুখ, সেইবোৰ যিমানবোৰ সমস্যা আছে, এইবোৰ সমস্যা সমাধান কৰাতকৈ আমি দায়িত্ব ল'ব লগা নাই নেকি? কিয়নো শান্তিৰ যাত্ৰাৰ মেইন বাহনটোতো আমিয়ে ধৰিব লাগিব। সৰ্বশেষত এটা কথা ক'ব বিচাৰিছোঁ, আমি হিন্দু মুছলমান সমাজ নহয়, পাৰ্থক্য থকা, বড়ো অনাবড়ো পাৰ্থক্য থকা সমাজ গঢ়িব বিচৰা নাই। বড়ো সমাজো গঢ়িব বিচৰা নাই মুছলমানক এৰি পেলাই, মুছলমান সমাজো গঢ়িব বিচৰা নাই হিন্দু এৰি পেলাই। কোনোবা গঢ়িব বিচাৰিছে? নাই বিচৰা। কিন্তু আজি BPF-এ, মুছলমানসকল কোন হয়? BPF-ৰ হাওঁফাওঁ হয়। BPF-ৰ আজিও এই আলুগুৰি অঞ্চলত BPF ছাপৰ্টাৰ বহুত আছে। মুছলমানৰ কাৰণে BPF-এ জীয়াই আছে। অক্সিজেনটো, BPF-ৰ অক্সিজেনটো মুছলমান হয়। সেই মুছলমানক কিন্তু 1,17,000 মানুহক পৰিয়ালক ইভিকশ্যন কৰিব লাগে বুলি, 3,50,000 মাটিটো ৰিকভাৰ কৰিব লাগে বুলি হাইকোৰ্টত ৰিপৰ্ট দিছে কিন্তু BPF-এ। এই কথাবোৰ অলপ চাওক, চিন্তা কৰি। ৰাজনীতিটো ধৰ্ম নহয়। ৰাজনীতিটো যি মানুহে ধৰ্ম হিচাপে গ্ৰহণ কৰিব, সেই জাতিটো ধ্বংস হৈ যাব। পৰিৱৰ্তনশীল সমাজত আমি নিজে বিবেকেৰে চিন্তা কৰিব লাগিব, সমাজখন কোনফালে যাবলৈ গৈ আছে, সেই সমাজখন কেনেকৈ ৰক্ষা কৰিব পাৰি। তাৰ কাৰণে আমাৰ চিন্তাটো হ'ল, আমাৰ ইছলাম ভাইসকলো যদি BTC-ক যদি আমি ফুলনিবাৰী হিচাপে ধৰি লয়, সেই ইছলাম ভাইসকলে ফুলনিবাৰীত যদি চম্পা ফুল হিচাপে ফুলি থাকে, আমাৰ হিন্দু বাঙালীসকলে গোলাপ ফুল হিচাপে যদি ফুলি থাকে, বড়োসকলে যদি জবা ফুল হিচাপে ফুলি থাকে, 26টা জাতি জনগোষ্ঠী BTC-ত আছে, 26টা জাতি জনগোষ্ঠীয়ে যদি ফুল হিচাপে ফুলি থাকে, ইয়াত কি সাপে আহিব নেকি? পখিলাহে পৰিব? গুণ্ডা আহিব নেকি? নাহিব। ঈশ্বৰে আমাক আশীৰ্বাদহে কৰিব, আল্লাই আমাক আশীৰ্বাদহে কৰিব। কিয়নো শান্তিৰ যি পৰিৱৰ্তনশীল এখন সমাজ, এই সমাজখনটো আমি সকলো হিন্দু মুছলমান সকলো লগ লাগি আজি গঢ়িবলৈ সক্ষম হৈছোঁ। গতিকে বেছি কথা নকওঁ, বতৰটো বেয়া, আৰু আমাৰ 3-4টা প্ৰগ্ৰাম আছে গড়সংগীতে। আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই কৈছোঁ, আপুনি BPF যদি BPF-তে থাকক,
ইউ পি এফ এল যদি ইউ পি এফ এলতে থাকক, বিজেপি যদি বিজেপিতে থাকক, কংগ্ৰেছ যদি কংগ্ৰেছতে থাকক, কিন্তু সমাজখন পৰিৱৰ্তন কাৰণে সকলোৱে একগোট হৈ যাওক, সকলোৱে একগোট হৈ যাওক। যদি বিজেপিয়ে ভাবিছে বিজেপিৰ দ্বাৰা সমাজখন আমি পৰিৱৰ্তন আনিম, যদি ভাবিছে ইউ পি এফ এলৰ দ্বাৰাই আমি সমাজখন বচাম বা সুৰক্ষা দিম, আমাৰ ভাষা সংস্কৃতি ৰীতি নীতি ৰক্ষা কৰিম, যদি ভাবি বি পি এফৰ দ্বাৰা সেইটো কৰা যাওক, আমি ভ্ৰমণ কৰি চাওঁ। ইমান বছৰ বছৰ ধৰি পেলাই তেওঁলোকক আমি সহায় কৰি আহিলোঁ। আমাৰ মছজিদৰ সমস্যা, ঈদগাৰ